নমস্কাৰ, মই সুবৰ্ণা মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। তো ব্লগটো আৰম্ভ কৰিব ওলাইছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো ভাল লাগিব চাই। তো শেষলৈকে চাব। আৰম্ভ কৰিছোঁ ব্লগটো। আইচক্ৰীম আধাৰ কাৰ্ড বনালে হ'ল। আধাৰ কাৰ্ড হ'ল। বাবা আজি কি ল'লে ফটো? আধাৰ কাৰ্ড কি দিলা? আঙুলি ফিংগাৰপ্ৰিণ্ট দিলা নে? ফিংগাৰপ্ৰিণ্ট ল'লা? মোৰ লৈছে। এই হৈ যাব আৰু ইয়াৰ ঘৰৰ পৰা আহিছে আইচক্ৰীম খাব হ'লে। তেন্তে গাইজ আজি মানে বিৰাট গৰম পৰিছে। পৰাৰ কাৰণে আমি ভাবিলোঁ গুৱাহাটী এডোখৰ জেগা আছে য'ত ঠাণ্ডা খুব লাগে বোলে, তালৈকে যাব লাগিছে। ফৰ্জেন প্লেনেট, এইখন ফৰ্জেন প্লেনেটৰ গেট দেখিছে। আমি ফৰ্জেন প্লেনেটৰ গেটত সোমাইছোঁ। কথা হ'ল জালুকবাৰীৰ পৰা লখৰাৰ পৰা আপোনালোকে যদি জালুকবাৰী অভিমুখে যায় তেতিয়াহ'লে লখৰাৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত মানে এই ফৰ্জেন প্লেনেটটো আছে। এইটো লালুং গাঁও বুলি কয়। সেইখিনি লালুং গাঁৱৰ সেইখিনিত মানে নামিব লাগিব আপোনালোকে। নামি পেলাই সেইখিনিৰ পৰা আপোনালোকে এখন চাইনবৰ্ড লিখাই আছে ফৰ্জেন প্লেনেট বুলি, সেইফালে অকণমান সোমাই গ'লেই পায়। তো আমি পাই গ'লোঁ। এতিয়া প্ৰথমে টিকেটটো কাটি লওঁ। এখন তাৰে কেণ্টিন হয়। প্ৰথমে আমি চাওঁ টিকেটৰ ৰেঞ্জ কিমান কি কথা চাই ল'ম আৰু টিকেটটো কাটি লওঁ। এইখন টিকেট আমি কাটি ল'লোঁ। আমাৰ ডাঙৰ কেইজনৰ 700 টকাকৈ লৈছে আৰু আমাৰ গুণহঁতৰ মাইনাহঁতৰ সিহঁত 4 বছৰৰ পৰা 400 টকাকৈ লৈছে। 3 বছৰৰ তলৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে ফ্ৰী হয়। চাওঁ ভিডিঅ'ত সোমাই কেনেকুৱা লাগে, চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে, ভাল লাগিব। এখন টিকেট দিছ ইজ ফৰ্জেন প্লেনেট। সঁচাই বহুত ধুনীয়া লাগিছে বাহিৰৰ পৰা। চাওঁ ভিতৰত গৈ চাওঁ কি হয়। খুব সুন্দৰ এটা পৰিৱেশ। চাওক প্ৰথমে আমাক টিকেটটো চেক কৰি ল'ব, তাৰপিছতে আমাক সোমাবলৈ দিব। ইয়াৰে মানুহখিনি এনিটাইম চুইদাৰ বাৰে মাহে চুইদাৰ পিন্ধি থাকিব লাগে পিছে ন কৰ্মকৰ্তাসকল নহয়। টিকেট চিকেট দি ল'লোঁ। এয়া আমি সোমাই ল'লোঁ ফৰ্জেন প্লেনেটৰ ভিতৰখন। কি সুন্দৰকৈ সজাই থৈছে। প্ৰথমে আমাক মানে জেকেট ল'ব দিছে, জেকেট গ্ল'ভছ এনেধৰণৰ বস্তু ল'ব দিছে। জেকেট ল'লে পইচা দিব নালাগে। আমাৰ চাইজ অনুযায়ী আমাক জেকেট ল'বলৈ দিছে। আমি 7জন গৈছিলোঁ, গতিকে বাবাৰ মাইনাৰ বেলেগ আমাৰ বেলেগ সেনেধৰণৰ চাইজ আমি কৈ দিব লাগে। আমাৰ চাইজকেইটা সেইমতে আমাক জেকেটবিলাক দিয়ে আৰু তাতে যি গ্ল'ভছ দিয়ে সেই গ্ল'ভছ আমি কিন্তু নিজে কিনি ল'ব লাগে। এযোৰত আমাৰ 60 টকাকৈ লৈছিলে। আপোনালোকে যদি ইয়ালৈ আহিম বুলি ভাবিছে তেন্তে হাত মোজা, ভৰি মোজা এই ধৰণৰ যোগাৰখিনি ঘৰৰ পৰা লৈ আহিলে ভাল হয় আৰু বেবীবিলাকক পাৰিলে দীঘল কাপোৰ পিন্ধি আনিলে ভাল হয়। এইবাৰ জেকেটকেইটা লৈ ল'লোঁ। জেকেটকেইটাৰ পিছত আমাক বুট কেইযোৰ ল'ব আছে। বুট কেইযোৰো তেনেকুৱা ধৰণৰ চাইজ অনুযায়ী দিব আমাক। প্ৰত্যেকৰে বেলেগ বেলেগ চাইজ। নিজৰ জোতা চাইজবিলাক কৈ দিলে আমাক নিজৰ বুটবিলাক দি দিয়ে। ইমান ঠাণ্ডা, তাৰ চক্সবিলাকো ল'ব লাগে, কিন্তু চক্সবিলাক কিনি ল'ব লাগে। সিমানেই 60 টকাৰ প্ৰাইচ। সেইদৰে আমি চক্স কিনি ল'লোঁ। ৰেডি হৈ গ'লোঁ যাবলৈ। এয়া পাৰ্টি আমাৰ তো ভিতৰত সোমাই চাওঁচোন। তাৰপিছত আমি ভিতৰত সোমালোঁ। এয়া ভিতৰৰ পৰিৱেশ। মানে আমি যেতিয়া -5 ডিগ্ৰী চেলচিয়াছলৈ যাম বৰফৰ মাজত, তাৰ আগত এডজাষ্ট হ'বলৈ এইখিনি এটা পৰিৱেশ দিছে, যাতে আমাৰ বডিটোৱে এডজাষ্ট হ'বলৈ অলপ সুবিধা পায়। কি সুন্দৰভাৱে ৰাখিছে। ঠাণ্ডা মানে বিৰাট ঠাণ্ডা লাগিছে, কিন্তু সেইটো ঠাণ্ডা নহয়। এইখন গেটেৰে আমি যাব লাগিব। বিৰাট মানে ভাল লাগিছে, মনটো সঁচাই ভাল লাগিছে। চাই থাকক ভিডিঅ'টো শেষলৈকে, ভাল লাগিব। তো ৰেডি -5 ডিগ্ৰী। ইমান ঠাণ্ডা এটা পৰিৱেশ, বহুত ভাল লাগিছে। সঁচাই বহুত ভাল লাগিছে। একদম মানে ভাবিব নোৱাৰা অনুভৱ।
চাওকচোন চবফালে যেন আমি আছোঁৱেই আইচলেণ্ডত সঁচাকৈ ইমান ধুনীয়াকৈ সজাই কৰি থৈছে ল'ৰা ছোৱালীৰ বাবে খেলিবলৈ কিবাকিবি ৰাখিছে সুন্দৰ এটা মানে পৰিৱেশ আৰু ভাবিব নোৱাৰা অনুভৱ ইয়াত দেখিছেনে এইটো ইগলু ইগলু এটা বনাই থৈছে ইফালে কেইটামান পেংগুইন বনাই থৈছে দেখিছেনে খুব সুন্দৰ লাগিছে ইফালে দেখিছে এয়া এচি কেইটা এইকেইটা এচি খুব হাই পাৱাৰ এচি য'ত মানে আইচ কৰি ৰাখিছে গোটেই ৰুমটো -5 ডিগ্ৰী চেলচিয়াছ কৰি ৰাখিছে বৰফ হৈছে তাতে গোটা বৰফহে বেছি আছে এই কুলাৰকেইটাই বহুত হাই পাৱাৰৰ এচি হয় এইকেইটা আৰু এইফালে দেখিছেনে স্কেটিং হয় এখন স্কেটিং ফিল্ড ইয়াতে স্কেটিং কৰিব পাৰি আইচ স্কেটিং ইফালে আকৌ এখন স্লেজ গাড়ী বনাই থৈছে আৰু এটা ধুনীয়া ঘৰ এটা বনাই থৈছে খুব ভাল লাগিছে ইফালে এয়া স্লাইডিং কৰিবৰ কাৰণে বনাই থৈছে ইমান ধুনীয়া দেখিছেনে এই ৰুমটো ইমান ধুনীয়াকৈ সজাই কৰি থৈছে খুব ভাল লাগিছে তাতে এটা ধুনীয়া ইংলিছ গান এটা বজাই থৈছে ন একে গানটো শুনি শুনি নাচোৱে লাগি আছে মোৰ এনি টাইম আৰু মানে নাচি থাকিলেও গাটো গৰম লাগি আহেনে ভাল লাগে মোৰ মানে একদম নাচোৱে লাগিছে আৰু ইমান ঠাণ্ডা হাত মোজাযোৰো নিপিন্ধিলোঁ যে ঠাণ্ডাতে মানে থাকিব নোৱাৰা হৈ গৈছোঁ তাৰ পৰা ওলাই আমি আৰবান পাৰ্কলৈ আহিলোঁ কিন্তু আমি নাজানো যে আজি আৰবান পাৰ্ক বন্ধ থাকে ইয়াতে আহিলোঁ এতিয়া বন্ধ বুধবাৰে বহুত দুখ লাগিল বুধবাৰে বন্ধ থাকে বোলে এতিয়া পেট পূজা কৰিলোঁ নেক্সট চাওঁ কি কৰোঁ শেষত দীঘলী পুখুৰী পালোঁহি দীঘলী পুখুৰীত কিবাকিবি খাই ল'লোঁ আৰু মোৰ ব্লগটো ইমানতে সামৰিব লাগিব মোৰ ব্লগটো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ